যদি আর এডালো চুলি স্পৰ্শ কৰাৰ আপুনি সাহস দেখাব পৰা নহয়, জীৱন আপোনাৰ ওচৰত মই মুক্ত হৈ পৰিছোঁ। জনা হোৱাৰ পৰা বিয়া হোৱালৈকে এজনী ছোৱালীয়ে সেই সপোনটোকে বুকুত সাৱটি বহি থাকে জানা। আৰু যেতিয়া বিয়া হ'ব, বিয়া হৈ এখন নতুন ঘৰলৈ যাব আৰু দেখিব তাইৰ সেই সপোনৰ ঘৰখনৰ লগত নতুন ঘৰখনৰ অকণমানো মিল নাই, সম্পূৰ্ণ বিপৰীত। তেতিয়া প্ৰতিটো দিনত, প্ৰতিটো ঘণ্টাত, প্ৰতিটো মিনিটত বৰফৰ পাহাৰ খহানি তাইৰ সেই সপোনৰ ঘৰখনত খহিবলৈ আৰম্ভ কৰে। আৰু সেই সপোনৰ ঘৰখন খহাৰ কষ্ট কিমান যন্ত্ৰণা হয় সেয়া তোমালোকে উপলব্ধি কৰিব নোৱাৰা। কাৰণ তোমালোক ইজনীক ভাল লগা নাই, সিজনীক কৰিছা, ডিভোৰ্চ দিছা। মানুহে ক'ব ছোৱালীজনী কিবা গণ্ডগোল হৈছে, সেইকাৰণে ডিভোৰ্চ। আৰু যেতিয়া আমি ডিভোৰ্চ দিম তেতিয়া ক'ব ল'ৰাজনলৈ বেয়াই লাগে। মুঠতে তোমালোক নিৰাপদ, বিপদ কেৱল আমাৰ। সপোন যিমানেই নাভাঙক কিয়, অন্তৰখনে যিমানেই নাকাঙক কিয়, চকু পানী পিটি কৰি যাব যিমানেই চেষ্টা নহওক কিয়, তুমি কিন্তু সেই ঘৰখনতে সেই মানুহজনকে বুকুত সাৱটি বহি থাকিব লাগিব। এয়াই হৈছে আমাৰ সামাজিক বান্ধোনৰ। যদি মাজত তুমি তোমাৰ মনৰ মানুহজনক বিচাৰিও পাইছা, তথাপিও তুমি তেওঁৰ কাষ চপি যাব নোৱাৰা। কাৰণ সমাজখনে তোমাক আন এখন ঘৰৰ লগত, আন এজন মানুহৰ লগতে বান্ধি ৰাখিছে। গতিকে পচি হ'লেও তুমি সেইখন ঘৰতে জীয়াই থাকিব লাগিব। আৰু জীয়াই থাকিব নোৱাৰিলে তুমি সেইখন ঘৰতে মৰি থাকিব লাগিব। মই যে ভাল বোৱাৰী হয় সেই যোগ্যতাৰ প্ৰমাণ দিব। যদি মই প্ৰমাণ বিচাৰোঁ সেই মানুহজন মোৰ যোগ্য স্বামী হয়নে নহয়, সেই ঘৰখন মোৰ যোগ্য ঘৰ হয়নে নহয়, তেতিয়াতো যোগ্যতাৰ পৰীক্ষাত তেওঁলোক প্ৰত্যেকে একোটা ডাঙৰ শূন্য হৈ বহি থাকিব। তেতিয়া কি হ'ব? যদি মই সেইখন ঘৰ এৰি এনে এখন ঘৰ বিচাৰি আহোঁ, তেতিয়া কি ক'ব সমাজে? মোক ঘৃণাব, ধুৱাব। ভয় কৰিব নালাগে। মই মনৰ কথাখিনিহে কৈছোঁ। মই কৰিম মাত্ৰ এটাই অনুৰোধ, তোমাৰ বিয়ালে মোক নামাতিবা। কিছুমান কিয়ৰ উত্তৰ নাথাকে, খৰচ থাকিলেও দিব নোৱাৰি। দিয়াটো উচিত নহয়, সমাজে বেয়া বুলিব। তোমাক অৱশ্যে দৰাৰ সাজত চাবলৈ এবাৰ হেঁপাহ আছিল, তথাপিও নাচাওঁ। সপোনটোৱে কষ্ট কৰে। মোক এই মনটোৱে মোক বাৰে বাৰে প্ৰশ্ন কৰে জানা। এই সেন্দুৰখিনিয়ে বাৰু মোক বৰ কষ্ট দিছে নেকি? তেতিয়া মই নিজে মনটো বুজাওঁ, বেমাৰ হ'লেতো ইনজেকশ্যন ল'বই লাগিব। তুমি আৰু দুখ পালা বুলিতো ইনজেকশ্যন নোলোৱাকৈ থাকিব নোৱাৰা। কিছুমান বিয়া বেমাৰৰ নিচিনাই দিয়াছে। গোটেই জীৱনটো দৰৱ খাই থাকিলেও তুমি তাৰ পৰিত্ৰাণ নোপোৱা। তোমাক আচলতে লগ নোপোৱা হ'লেই ভাল আছিল। নতুনকৈ এই মিঠা সপোনবোৰৰ জন্ম
বিপৰীত কামবোৰ কৰি কৰি মই আৰু নিজৰ মনটোক পংগু নকৰোঁ। নাজানো কলৈ যাম, কিন্তু যোৱাটোতো মই জানিম। আচলতে মই নাযাওঁ জানা, মই পলাম। মই তোমাৰ পৰা পলাম। তোমাৰ এই ঘৰখনৰ মানুহখিনিৰ মৰমবোৰৰ পৰা পলাম। মোৰ এই সেন্দুৰখিনিৰ পৰা পলাম। টকা সম্পত্তিৰ পৰা পলাম। মায়া মোহৰ পৰা পলাম। মিছা নকওঁ, আজি মই ক'বলৈ লাজ পাওঁ। মোৰ কাৰণে আটাইতকৈ বেছি নিৰাপদ ঠাইডোখৰ আছিল তোমাৰ য'ত মই বহুত মৰম, বহুত শান্তি বিচাৰি পালোহেঁতেন। কিন্তু তোমাৰ সেই বুকুখনৰ গহ্বৰত তোমাৰ মাৰ বহুত আশা, তোমাৰ ঘৰখনৰ বহুত সপোন জমা হৈ আছে। গতিকে তাত মই মোৰ মূৰটো থৈ সেই আশা সপোনবোৰক নষ্ট কৰিব নোৱাৰোঁ। যদি পাৰা মাত্ৰ এবাৰ মোলৈ মনত পেলাবা আৰু নিজকে নিজে সুধিবা, সপোন দেখাটো যদি পাপ নহয়, সপোনবোৰক নিজৰ কৰি লোৱাটো কি ধৰণৰ পাপ? এই কি ধৰণৰ সামাজিক নিয়ম? তুমি উত্তৰ নোপোৱা মই জানো, তথাপিও সুধিবা। জানি অন্তত মোৰ ভাল লাগিব যে কোনোবাই মোৰ কাৰণে এষাৰ হ'লেও মাত মাতিছে। কি বুলি ভাবিছা তুমি মোক? চলে ধৰি তাৰ নিশ্চয় লৈ যাব লাগিব। মেলি দিছে মোৰ এই চুলি। যদি ইয়াৰ এডালো চুলি স্পৰ্শ কৰাৰ আপুনি সাহস কৰিব পৰা নহয়, জীৱন আপোনাৰ ওচৰত মই তল পৰিছিলোঁ। কি শাস্তি অপেক্ষা কৰি আগুৱাই আহিব? দেখক আপোনাৰ চুলিত ধৰি তাৰ নিশ্চয় লৈ যাব মোৰ ভিতৰলৈ। দেৱীৰ চৰণ চুব পাৰি, কিন্তু পুৰুষত্ব দেখুৱাব নোৱাৰি।